আজিও কেতিয়াবা সন্ধিয়া আকাশখনলৈ চাই থাকো। তৰাৰে ভৰা সেই আকাশখনে বহু কথা যেন সোঁৱৰাই দিয়ে। ককা দেউতাৰ লগত বহি গল্প শুনা, আইতাৰ কোলাত মূৰ থৈ টোপনি যোৱা, সেই দিনবোৰ যেন এতিয়াও হৃদয়ৰ চুকত জীয়াই আছে। স্কুললৈ ওলোৱাৰ আগত এইলৈ 2 টকা ৰাখ, বা কেতিয়াবা হাতত 3 টকা গুজি দি ককা বা আইতাই হাঁহি মাৰি কব, স্কুলত গৈ কিবা এটা খাবি। সেই 2-3 টকাৰ মূল্য নাছিল, সেয়া আছিল মৰম, আশীৰ্বাদ আৰু এখন নিৰাপদ পৃথিৱীৰ অনুভৱ। মায়ে যদি কেতিয়াবা দুষ্টামিৰ বাবে গালি দিয়ে বা মাৰিবলৈ খেদি আহে, তেতিয়া আমি দৌৰ মাৰি গৈ ককাৰ আঁৰত নহলে বা আইতাৰ আঁচলত লুকাই আছিলো, আৰু ককাই কব, এৰি দে, ল'ৰাটোক নামাৰিবি, কিয় মাৰিছ? সেই মুহূৰ্তত ককা আইতা কেৱল মানুহ নাছিল, তেওঁলোকে আছিল আমাৰ পৃথিৱীৰ আটাইতকৈ ডাঙৰ আশ্ৰয়স্থল। আজিৰ হয়তো নতুন প্ৰজন্মই মোবাইল, ইণ্টাৰনেট, ভিডিঅ' গেমছৰ মাজত ডাঙৰ হৈছে, কিন্তু আমি ডাঙৰ হৈছিলো ককা আইতাৰ গল্প, মৰম, আশীৰ্বাদ আৰু সৰল জীৱনৰ মাজত। কিন্তু দুখৰ কথা, এই সৌভাগ্য মোৰ কপালত নাছিলে। মই জন্ম লোৱাৰ আগতে মোৰ ককা আইতা এই পৃথিৱী এৰি গুচি গৈছিল। সেয়েহে ককাৰ হাতত লুকুৱাই পোৱা 2 টকাৰ সুখ, আইতাৰ কোলাত শুই থকা শান্তি আৰু তেওঁলোকৰ মৰমৰ এইবোৰ মই কেতিয়াও অনুভৱ কৰিব নোৱাৰিলো। কিন্তু যেতিয়া আন কাৰোবাক ককা আইতাৰ সৈতে হাঁহি ধেমালি কৰা দেখো, তেতিয়া মনত এটাই ভাৱ, হয়তো যদি মোৰো এই সৌভাগ্যখন থাকিলহেঁতেন। আৰু যিসকলৰ ককা আইতা এতিয়াও জীয়াই আছে, অনুগ্ৰহ কৰি তেওঁলোকৰ লগত অলপ সময় কটাওক, তেওঁলোকৰ কথা শুনক আৰু তেওঁলোকক মৰম কৰক। কাৰণ টকা ঘূৰি আহিব, সময় হয়তো আকৌ পাব, কিন্তু ককা আইতাৰ খালী চকীখন হলে সেই শূন্যতা জীৱনত কেতিয়াও পূৰণ নহয়। জীৱনৰ আটাইতকৈ ধুনীয়া স্মৃতিবোৰ বহু সময়ত ডাঙৰ ঘৰ বা দামী বস্তুৰ পৰা নহয়, বৰঞ্চ গাঁৱৰ সেই সৰু চোতালখনৰ পৰা আৰম্ভ হয়, য'ত এজন ককা, এগৰাকী আইতা আৰু এজন নাতি মিলি এখন সম্পূৰ্ণ পৃথিৱী গঢ়ি তুলিছিল। যদিও আপোনাৰ ককা আইতা আজিও আছে, আজিয়ে তেওঁলোকক এবাৰ সাৱটি ধৰক। বিশ্বাস কৰক, এদিন এই মুহূৰ্তবোৰে আপোনাৰ জীৱনৰ আটাইতকৈ মূল্যৱান স্মৃতি হৈ থাকিব।